নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ সকলোৰে। আজি এডোখৰ জেগালৈ যাম আৰু সেই জেগাডোখৰ আপোনালোকক সবিশেষ জনাবলৈ চেষ্টা কৰিম আৰু দেখাবলৈ চেষ্টা কৰিম। তো ভিডিঅ'টো শেষলৈকে চাই থাকিব, সকলো গম পাব। এতিয়াই আপোনালোকক জেগাডোখৰ নাম নকওঁ। তো যদি ভিডিঅ'টো ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ এটা কৰি দিব আৰু লগতে চেনেলটি ছাবস্ক্ৰাইব কৰি দিব। বলকচোন আমি এতিয়া গৈ থাকোঁ সেই জেগাডোখৰলৈ। গাইছ, এতিয়া আমি পাই গ'লেহি ঐতিহাসিক ঘুগুহা দৌল, পশ্চিম ধেমাজিত অৱস্থিত। তো এতিয়া আমি ঘুগুহা দৌলৰ ভিতৰত প্ৰৱেশ কৰিম আৰু এতিয়া আমি মেইন গেটৰ পৰা ভিতৰলৈ সোমাই আহিলোঁ আৰু ভিতৰত সোমাই এটা নিজান পৰিৱেশ। মানুহ বিশেষকৈ ইয়াত আজি নাই, সেইকাৰণে এটা নিজান পৰিৱেশ। তো বন্ধু বান্ধৱীসকল, ভিডিঅ' যোগে আপোনালোকক দৌলটোৰ বিষয়ে সবিশেষ জনাবলৈ চেষ্টা কৰিম যিমানখিনি পাৰোঁ। তো বন্ধু বান্ধৱীসকল, জানিবলৈ পোৱা মতে আহোম ৰজাৰ দিনতে ইয়াত দৌলটো চাৰি চাইডে দুটাকৈ গড় বন্ধা হৈছিল আৰু গড় দুটাৰ ভিতৰত 6টাকৈ পুখুৰী খন্দা হৈছিলে, ৰজাদিনীয়া পুখুৰী। তো এইকেইটা হৈছে ৰজাদিনীয়া পুখুৰী, আপোনালোকক দেখালোঁ। তো মানুহ কিবা এটা কৈ দিয়া, ক'লৈ আহিছোঁ আমি, কৈ দিয়া। এইপিনে চোৱা আকৌ, আপোনালোকে চাব দেই, কৈ দিয়া। দেখিছে আপোনালোকে, এইটোৱে হৈছে ঐতিহাসিক ধেমাজিত অৱস্থিত ঘুগুহা দৌল, শিৱদৌল হয়। আৰু আপোনালোকে আহিব, বহুত ভাল জেগাডোখৰ। আৰু বিশেষ ইয়াত হাবি হোৱাৰ কাৰণে অলপ দেখিবলৈ বেয়া হৈছে, কিন্তু কমিটিৰ মানুহে যদি হাবিখিনি জুৰি ভালকেনে চাফ চিকুণ কৰে তেতিয়াহ'লে জেগাডোখৰ আৰু ধুনীয়া হৈ পৰিব। তো গাইছ, আপোনালোকো আহিব, তো চাবহি। তো ইয়াত ভাল লাগে আৰু আপোনালোকক ভিডিঅ' যোগে দেখাম। 1929 আৰু 35 চনৰ লখিমপুৰ জিলা গ্ৰুপ ৰিপৰ্টত উল্লেখ থকা মতে এই দৌলটি এগৰাকী আহোম ৰমণীয়ে নিৰ্মাণ কৰাইছিল। অৱশ্যে এই দৌলটিৰ কথা প্ৰকাশিত বুৰঞ্জীসমূহত পোৱা নাযায়, যদিও আন তথ্যত আহোম স্বৰ্গদেউ তাওখাম থিৰ পুত্ৰ বামনী কোঁৱৰে জন্মগ্ৰহণ কৰা ঠাইত তেওঁৰ মাতৃ ঘুগু কোঁৱৰীক স্মৃতি ৰক্ষাৰ্থে এই দৌলটি নিৰ্মাণ কৰাইছিল 1397 আৰু 1407 খ্ৰীষ্টাব্দত। তো এই ঠাইক সেইকাৰণে ঘুগুহা নাম দিয়া হ'ল। এই দৌলটি চৌদিশে আৱৰি আছে এটা ইটাগড়ে, আৰু সেই ইটাগড়টো হৈছে এইটো। আৰু এইটো আহোম যুগৰ ৰজাদিনীয়াই হ'ব। আৰু এই দৌলটিৰ চাৰিওফালে এই গড়টোৱে আৱৰি আছে। তো গাইছ, আপোনালোকক দেখালোঁ এই গড়টো। তো আপোনালোকে আহিব ইয়ালৈ আৰু ঐতিহাসিক ঘুগুহা দৌল চাবলৈ। তো এতিয়া আমি মন্দিৰ ভিতৰ ভাগলৈ যাম আৰু মন্দিৰ ভিতৰ ভাগতনো কি আছে সবিশেষ দেখাবলৈ চেষ্টা কৰিম। আৰু এতিয়া আমি পোনপ্ৰথমতে দেখিলোঁ এটা শিৱলিংগ, আৰু ধুনীয়া শিৱলিংগ। ইয়াতে সকলোৱে গাখীৰ বেলপাত দি পূজা অৰ্চনা কৰি মন্দিৰ ভিতৰ ভাগলৈ যায়। এতিয়া আমি এই মন্দিৰ ভিতৰ ভাগলৈ যাওঁ, কি আছে কি নাই সকলো দেখাবলৈ চেষ্টা কৰিম আপোনালোকক। ব'লক এতিয়া মন্দিৰ ভিতৰ ভাগলৈ যাওঁ। মন্দিৰ ভিতৰত বহুত পাৰচৰাই পৰি আছে, আৰু সেই পাৰচৰাইৰ পিছে পিছে আমাৰ ল'ৰা পাৰচৰাই খেদাত লাগি গ'ল। আৰু তাৰ যে কিমান ফূৰ্তি, একদম পূৰা পাৰচৰাই খেদাত লাগি আছে। আৰু এতিয়া আমি মন্দিৰ ভিতৰ ভাগলৈ যাওঁ আৰু মন্দিৰ ভিতৰ ভাগতনো কি আছে তাক সবিশেষ দেখাবলৈ চেষ্টা কৰিম আপোনালোকক। আমি অলপ ভিতৰলৈ সোমাই
যাওঁ বুলি ভাবিছোঁ। তো আগতে সোমাই পোৱা নাই। তো কৃষ্ণ দেই। এয়াই হৈছে দৌলটি একেবাৰে ভিতৰৰ ভাগ, আৰু ভিতৰৰ ভাগটো একেবাৰে আন্ধাৰ, সেই হেতুকে ভিডিঅ'টি স্পষ্টকৈ হোৱা নাই, যদিও আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ অকণমান। আৰু এতিয়া মাকে পুতেকে ইয়াতে সেৱা কৰিব লৈছে। তো গাইজ, আপোনালোকক ঘুগুহা দৌলৰ বিষয়ে সবিশেষ জনালোঁ, দেখালোঁ। কিমানখিনি দেখাব পাৰিলোঁ নাজানো। যদি ভিডিঅ'টো ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব, আৰু লগতে আমাৰ চেনেলটি ছাবস্ক্ৰাইব কৰি দিব। তো আপোনালোকেও আহিব ঘুগুহা দৌললৈ, চাই যাবহি। তো ধেমাজিত অৱস্থিত ঘুগুহা দৌল, আহোম ঐতিহাসিক শিৱদৌল। তো এইপিনে পিংকি হাই কৰি দিয়া, তুমি মানুহ হাই কৰি দিয়া। তো ভিডিঅ'টো ইমানেই আছিল। তো বাই বাই।